নমস্কাৰ সকলোকে সুমলান চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহ তোমালোকে সঠিক সময়ত পোৱা। আজি আমি ক্লাছ 6 হিন্দীৰ চেপ্টাৰ 12 অভ্যাস কি মহিমা পাঠটিৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। আহাচোন আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। পাঠটিৰ প্ৰথম কুৱেশ্যনটো হৈছে অভ্যাস কি মহিমা कहानी को पढ़ो समझो और अपने ढंग से सुनाओ। অৰ্থাৎ অভ্যাসৰ মহিমা পাঠটিৰ কাহিনীটো নিজে পঢ়িব কৈছে, বুজিব কৈছে, তাৰপাছত নিজৰ ভাষাত শুনাব কৈছে। এইটো তোমালোকে নিজে পঢ়ি বুজি তোমাৰ লগৰ সমনীয়াক শুনাবা। 2 নম্বৰতে আছে উত্তৰ দো। প্ৰথম কুৱেশ্যনটোত আছে বুকদেৱ কেঁচা বালক থা। ইয়াৰ এনচাৰটো হ'ব बुकदेव एक मनबुद्धि बालक था। नेक्स्ट क्वेश्चन बुकदेव के सहपाठी उसे क्या कहकर चिढ़ाते थे। অৰ্থাৎ বুকদেৱৰ যি সহপাঠী আছিলে তেওঁলোকে বুকদেৱক কি বুলি জোকাইছিল। ইয়াৰ এনচাৰটো হ'ব बुकदेव के सहपाठी उसे बुद्धू और मूर्ख कहकर चिढ़ाते थे। তেওঁক বুদ্ধু আৰু মূৰ্খ বুলি জোকাইছিল। नेक्स्ट क्वेश्चन गुरुजी ने बुकदेव को कहाँ भेजने का निश्चय किया। आंसर हब गुरुजी ने बुकदेव को उसके गांव भेजने का निश्चय किया। अर्थात गुरुजीয়ে বুকদেৱক কলৈ নিবলৈ মানে ঠিৰাং কৰিলে। এনচাৰটো হ'ব বুকদেৱৰ গাঁৱলৈ পঠিয়াবলৈ ঠিৰাং কৰিলে। 3 নম্বৰতে কৈছে कहानी को पढ़कर उत्तर लिखो। কাহিনীটো পঢ়িব কৈছে আৰু উত্তৰ লিখিব কৈছে। প্ৰথম কত আছে औरतें कुएं पर क्या कर रही थी। उत्तर औरतें कुएं पर पानी भर रही थी। नेक्स्ट कुएं की जगत पर गड्ढे कैसे बने थे। उत्तर कुएं की जगत पर गड्ढे बार बार घड़े रखने से अपने आप गड्ढे बने थे। অৰ্থাৎ বাৰে বাৰে যি কলত হয় তাৰ কাৰণে গड्ढा বনিছিলে। नेक्स्ट क्वेश्चन बुकदेव पाठशाला क्यों लौट आया। आंसर हब बुकदेव के विचार बदल गए इसलिए वो पाठशाला लौट आया। नेक्स्ट क्वेश्चन बुकदेव बराहकर क्या बना। यार आंसर हब बुकदेव बराहकर संस्कृत का एक प्रसिद्ध विद्वान बना। नेक्स्ट क्वेश्चन আছে अभ्यास की महिमा कहानी तुम्हें कैसी लगी इससे तुम्हें कौन सी सीख मिली। অৰ্থাৎ অভ্যাসৰ মহিমা কাহিনীটো তোমাৰ কেনেকুৱা লাগিলে সুধিছে, লগতে এই কাহিনীটোৰ পৰা তুমি কি শিকিলা সেইটো সুধিছে। ইয়াৰ आंसर হ'ব अभ्यास की महिमा कहानी मुझे बहुत अच्छी लगी। अभ्यास की महिमा कहानी से हमें यह सीख मिलती है कि अगर हमें कुछ हासिल करने का मन हो तो अभ्यास के द्वारा मुश्किल से मुश्किल काम कर सकते हैं। नेक्स्ट क्वेश्चन दिसे इसी तरह की कोई अन्य कहानी पढ़ो और उसे संक्षिप्त में अपने साथियों को सुनाओ। অৰ্থাৎ যি অভ্যাসৰ মহিমা যি পাঠটো তেনেধৰণৰ আৰু পাঠ পঢ়িব কৈছে আৰু তোমালোকৰ সমনীয়াৰ লগত মানে সেইটো তাৰ সাৰাংশটো শ্বেয়াৰ কৰিব কৈছে। 6 নম্বৰতে দিয়া আছে লিখো অৰ্থাৎ লিখিব কৈছে। প্ৰশ্ন দিয়া আছে ये गद्दे किसने बनाए हैं। অৰ্থাৎ এই গদ্দাটো কোনে বনাইছিলে এইটো किसने कहा এইটো লিখিব লাগে। এইটো बुकदेव ने कहा, किससे कहा, औरतों से कहा। ख দিয়া আছে ये गद्दे हमने नहीं बनाया है। এই বাক্যটো কোনে কৈছে সেইটো সুধিছে আৰু
কাক কৈছে সেইটো সুধিছে। किसने कहा, औरतों ने कहा, किससे कहा, भूपदेव को कहा। नेक्स्ट 7 নম্বৰ দিছে आओ पढ़े दोहराए और लिखे। ইয়াতে দিয়া আছে এইটো পঢ়িব কৈছে আৰু লিখিব কৈছে। ইয়াত প্ৰথমতে এইটো সন্ধি জোৰা লগোৱা আছে দ যোগ য় ড এইটো লগাই দুটা শব্দ দিয়া আছে বিদ্যা গদ্য আকৌ সেইটোকে আকৌ লিখিব কৈছে। ঠিক তেনেদৰে দ যোগ ধ এইটো লগাই বুদ্ধি বুদ্ধ লিখিব কৈছে। দ যোগ ব বিজ্ঞান বিদ্যান দেশ এইটো আকৌ লিখিব কৈছে। খ নম্বৰতে দিয়া আছে ইয়াতে তোমালোকৰ কিছুমান জটিল শব্দ সৰল আকাৰত ভাঙি থৈছে যেনে ক্ষমা ইয়াতে ক যোগ ছ যোগ অ যোগ ম যোগ আ। ঠিক তেনেদৰে কক্সা ইয়াতে কক্সাটো এইটো ভাঙি দেখাই দিয়া হৈছে তোমালোকে লিখিবা। তেনেকে মিত্ৰ পত্ৰ জ্ঞান যজ্ঞ পৰিশ্ৰম বিশ্ৰাম। মই তোমালোকক এনেকে দি দিছো তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। আমি নেক্সট আহোঁ। পঢ়ো সমজৰ লিখো পঢ়িব কৈছে বুজিব কৈছে আৰু লিখিব কৈছে। ইয়াতে অ যোগ অ ৰ জন এইটো শ্বৰ্ট ফৰ্মত অৰ্জন হ'ব। এনেকুৱা আৰু শব্দ দিয়া আছে আৰু এইটো ভিতৰত গোলটোৰ ভিতৰত এইটো ইয়াৰ যিটো মেইন শব্দ সেইটো দিয়া আছে। ইয়াৰ পৰা তোমালোকে নি ইয়াত লিখিব লাগিব। মূৰ্খ মূৰ্খটো এনেকে লিখিবা তাত দিয়া আছে এইদৰে। এইটো মূৰ্খটো এনেকে হ'ব মূৰ্খটো মূৰ্খ মূৰ্খ মৰম মৰম ধৰম ধৰ্ম কৰম কৰম শ্ৰৰম শ্ৰম। এইটো মানে ৰটো ওপৰলে গুচি যাব। ৰটো ওপৰত গ'লে এনেকুৱা ধৰণৰ হয় তো চাই লিখিবা। 9 নম্বৰতে দিয়া আছে जिन शब्दों का अर्थ प्राय एक सा होता है उन्हें पर्यायवाची शब्द कहते हैं। इन्हें समानार्थी शब्द भी कहा जाता है जैसे हवा पवन समीर आदि। अर्थात যিবোৰ শব্দ অৰ্থ মানে এটা শব্দ কেইবাটাও এটা শব্দকে কেইবাভাগেও কোৱাটোকে কি বুলি কয় পৰ্যায়বাচী শব্দ বুলি কয়। মানে এটা শব্দকে কেইবাটাও এটা শব্দ অৰ্থটোকে কেইবাটাও শব্দই একেটা অৰ্থকে বুজায়। মানে তাক সমাৰ্থক শব্দ বা পৰ্যায়বাচী শব্দ বোলে। উদাহৰণ এটা দিয়া আছে যেনে হাৱা বতাহটোক কি বুলি ক'ব পাৰি পৱন সমীৰ। ইয়াতে কেইটামান তেনেধৰণৰ पर्यायवाची शब्द लिखिब কৈছে। नीचे दिए गए शब्दों को दो दो पर्यायवाची शब्द लिखो। प्रथमते दिया আছে बालक बालকৰ समार्थक शब्द হ'ব शिशु लड़का। औरत का पर्यायवाची शब्द होगा नारी महिला गुरु आचार्य अध्यापक। खरा कलश मटका पानी जल नीर प्रसिद्ध विख्यात प्रतिष्ठित। भाइटी भन्टीসকল আজিলে ভিডিঅ'টো ইমানেই আছিলে। যদি তোমালোকে কিবা বুজি নোপোৱা আছে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ আমি তোমালোকৰ এনে ধৰণৰ ভিডিঅ'সমূহ এইটো চেনেলত আপলোড কৰোঁ। থেংক ইউ ধন্যবাদ।